নমস্কাৰ জনাই শেহতীয়াকৈ হ'লেও উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ উৰুকা কেনেকৈনো আয়োজন কৰা হৈছে তাকে এবাৰ আপোনালোকক দেখুৱাবলৈ মন গ'ল। এয়া সৰু সৰুকৈ ভেলাঘৰ সাজিছে, ইপিনে ৰভা তৰিছে। ৰভা মানে এনেই তম্বু এখন দিছে, ওপৰত যাতে নিয়ৰ নপৰাকৈ বহিব পাৰে, খাব পাৰে। এয়া মেজিজন বনাই আছে ভিনদেউৱে, আনফালে আকৌ ককাইদেউহঁতে এয়া কাটি কুটি যা যোগাৰ কৰি বনাবলৈ আৰম্ভ কৰিলেই। আবেলি হ'ল, তেতিয়াহে হ'ব মানে আমাৰ ইয়াত বহুত মানুহ, আমাৰ এই চুকটোত 25-30 ঘৰমান মানুহ আছে। প্ৰত্যেক বছৰে প্ৰত্যেকখিনি মানুহে একেলগ হৈ আমি এই ভোজ খাওঁ, উৰুকাৰ ভোজ। বহুত ভাল লাগে। এই পথাৰখনতে আমি প্ৰত্যেক বছৰে খাওঁ। আমি যিসকল ব্যক্তিক লগ নাপাওঁ, ঘৰলৈ আহিলেও বা কিবা কাৰণত সকলো কৰ্মৰত হৈ দূৰত থাকে, কিন্তু আজিৰ দিনটোত প্ৰত্যেক ব্যক্তিয়ে ঘৰলৈ বুলি ঢাপলি মেলি আহি সকলোৱে মিলি এইদৰে এসাঁজ খোৱাটো কিন্তু এটা ডাঙৰ কথা, বহুত ভাল লগা কথা। বিশেষকৈ মোৰ কাৰণে বহুত ভাল লগা কথা, যিহেতু আমিও আহোঁ, সকলোকে লগ পাম বুলি বহুত আশাৰে আহোঁ। এয়া পেহী, আইতা, খুৰী সকলোৱে নাচি আছে। আমাৰ ওচৰৰ সকলো ব্যক্তি কিন্তু ৰং ধেমালি ফূৰ্তি বাজ কৰি ভাল পোৱা মানুহ। এয়া নচাই নাচিছে, কাম কৰাই কাম কৰি আছে। কোনোবাই আহি যে কিবা এটা কৰিব দিবহি বা সেইটো বুলি ৰখি নাথাকে। যোনে যেনেকৈ পাৰে সকলোৱে মিলি সহায়ৰ হাত বঢ়াই কামটো সম্পূৰ্ণ কৰে। এয়া আমাৰ খাবলৈ হৈ গ'ল। প্ৰথমতে বৃদ্ধসকলক বহাই, লগতে সৰু ল'ৰা ছোৱালীক বহাই। বৃদ্ধসকলৰ পৰা কেইজনমান ব্যক্তিয়ে আশীৰ্বাদ বিচাৰে, যিসকল ব্যক্তি ৰান্ধনি বাঢ়নি সকলোৰে ক্ষেত্ৰত আগ্ৰহী, তেখেতসকলে আশীৰ্বাদ বিচাৰে। লগতে আৰু এটা কথা জনাওঁ যে কাৰোবাৰ পৰীক্ষা ভাল হ'ল, কোনোবাই চাকৰি পালে, আজিৰ এই উৰুকাৰ ভোজতে কিন্তু সকলোৱে আশীৰ্বাদ লয়। কাৰোবাৰ যদি কিবা এটা পাব লগা থাকে বা মনতে কিবা বিচাৰে, মোৰ যদি মই পাওঁ অহা বছৰলৈ মই হাঁহ এটা আগবঢ়াম বা আমুক কৰিম, বহুত ভাল লাগে সেইটো। তেনেকৈ সকলোৱে বিশ্বাস কৰি আজি এই নিয়মটো প্ৰচলিত হৈ আহিছে আমাৰ। সকলো মনোবাঞ্ছা পূৰণ কৰি শেষ হোৱাৰ পিছত আমি বহুত নাচিম, খেল ধেমালি কৰিম। সকলো জুই ফুৱাই আছে, খুৱাই খাই আছে। মই বোলো সকলোকে এবাৰ দেখুৱাওঁ। ঠাণ্ডাৰ বতৰত যদি জুইকুৰা আগত লৈ বহে, তাতকৈ আৰু মজা কি হ'ব পাৰে।
এয়া আমাকো ভাত দিলে, বহিবলৈ মাতিলে। আজি আমাৰ খানাত কি আছে মই এতিয়ালৈকে গম পোৱা নাই, তথাপিও আমাৰ ইয়াত টাউনৰ ষ্টাইলৰ নিচিনা খানা নহয়, অলপ ভকতসকলে বনোৱা, কিন্তু বহুত সোৱাদ হয়, বহুত ভাল লাগে খাই। সকলোৱে মিলি এইদৰে বহি যদি এসাঁজ খাওঁ, তাতকৈ আৰু আজিৰ দিনটোৰ কাৰণে আমাৰ কি হ'ব পাৰে। এয়া দিলে গাহৰি মাংস, লগত আছে জ্বলা ভাজি, মিক্স ভাজি, মাটিমাহো আছিলে, মই কিন্তু মাটিমাহ নাখাওঁ কাৰণে নল'লোঁ। এয়া হ'ল হাঁহৰ মাংস। হাঁহৰ মাংস যে মই দুবাৰলৈ খাইছোঁ, ইমানেই সোৱাদ হৈছে। খাই বৈ শেষ হৈ এয়া নচাই নাচিছে, গোৱাই গাইছে, কিমান যে আনন্দ, বহুত ভাল লাগে। এয়া অলপ দেৱালী ষ্টাইলত বম ফুটাইছে, যিহেতু ডেকা ল'ৰা ছোৱালী আছে, সিহঁতৰ অলপ মন যায়, বিহু গান লগাই দিছে, পূৰা নচাত ব্যস্ত, সৰুৰ পৰা ডাঙৰ। এয়া ভিনদেউ একদম পূৰা কঁকাল ভাঙিছে, লাগিলে ভাঙক বা নাভাঙক কঁকাল। নাচিবলৈতো উৎসাহ জগাইছে, সকলোকে সহায় আগবঢ়াইছে। এয়া সৰু সৰু ল'ৰা ছোৱালীখিনিও নাচিছে। কিমান আনন্দৰ মাজেৰে আজি এই নিশাটো সৰু ল'ৰা ছোৱালীখিনি পাৰ কৰিব। প্ৰায়খিনি বোলে তাতেই থাকিব, ভেলাঘৰ সাজি থৈছে, তাতেই থাকিব সিহঁতে। খেল আৰম্ভ হৈ গ'ল আমাৰ। প্ৰথম খেলটো আৰম্ভ কৰিছে, নাচেদি কৰিছিলে। এইটো হ'ল দ্বিতীয় খেল, টেকেলি ভঙা। আগতে আমি যেতিয়া স্কুলত খেলোঁ, যাওঁ নাযাওঁ কৰি নাচ কৰি গৈছিলোঁ। আজিকালি ল'ৰা ছোৱালী কিন্তু বহুত এক্টিভ, সঁচাকৈ পাৰক নোৱাৰক আগবাঢ়ি যায়, সেইটো এটা প্লাছ পইণ্ট মানে। আকৌ প্ৰথমজনে নোৱাৰিলে, এতিয়া 2 নম্বৰজন দিলেগৈ। নেক্সট বোৱাৰীসকলে বৌ ওলাইছে, যাবলৈ কাক মাথাত মাৰে ঠিক নাই। ভাওনালৈ যোৱা মানুহজনীৰ নিচিনা গৈ দিলেগৈ সুদাই পৰ্দাখনতে। তাৰপিছত আকৌ এইদৰে এজনীৰ পিছত এজনী গৈ আছে। মোকো মাতিছিলে, মই বুলি নাযাওঁ, সেই বুলি কৈ দেখাই থৈ দিলোঁ। আৰম্ভ হ'ল মতা মানুহৰ, সকলোৱে জইন কৰে যে, সেইটো এটা ভাল লাগে। কোনো দদাই ভাগিন, খুৰা খুৰী বা বৌ, কোনো লাজৰ কথা নাই। একেখন গাঁৱৰে একেটা পৰিয়ালেই আমি। এয়া মোৰ বৰজনা আহিছে, দিলে তেওঁ একেবাৰতে আহি মাৰিলে। শেষত সকলোৱে নচাই নাচি আছে, গোৱাই গাই আছে। আমি বোলো ঘৰলৈ বুলি উভতো, যিহেতু ৰাতি 11টামান বাজিলে, টোপনি ক্ষতি কৰিলে ৰাতিপুৱা দিগদাৰ হ'ব।